যিকোনো এটা সম্পৰ্কৰ মূল ভেটিটো হ'ল বিশ্বাস। বিশ্বাস নাথাকিলে কোনো এটা সম্পৰ্কই দীৰ্ঘস্থায়ী হ'ব নোৱাৰে। সম্পৰ্কটোৰ লগত যেতিয়া আপোনাৰ হৃদয়খনৰ কথা জড়িত হৈ থাকিব, তেতিয়া বিশ্বাসৰ গুৰুত্ব আৰু বাঢ়ি যায়। ইজনে সিজনক যদি সম্পূৰ্ণ বিশ্বাসত ল'ব নোৱাৰে, তেতিয়া জানো আত্মাৰ মিলন হ'ব পাৰিব? বিশ্বাসৰ অভাৱৰ বাবেই প্ৰথমে ভাল লগা সম্পৰ্ক এটাও আমাৰ বাবে বোজা হৈ পৰিব পাৰে। এতিয়া পিছে বিশ্বাস কৰিবনো কাক? প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আপোনাক এটা কথা সুধো। আপুনি বাৰু কেতিয়াবা এডাল মজবুত ৰছী লক্ষ্য কৰিছেনে? ভালদৰে চালে আপুনি দেখিব, তিনিডাল সৰু সৰু সূতা বা ৰছীৰে মেৰিয়াই এডাল মজবুত ৰছী তৈয়াৰ কৰা হয়। সেই ৰছীডালেৰেই আঁতি বান্ধিলে যিকোনো বস্তু সুলকি পৰাৰ সম্ভাৱনা অতি কম হৈ পৰে। ঠিক একেদৰে আপুনিও কাৰোবাক বিশ্বাসত লোৱাৰ আগতে তিনিটা কথা পৰীক্ষা কৰি চাব। তেতিয়া দেখিব আপোনাৰ সম্পৰ্কৰ ঠিক তিনিডাল সূতাৰে গঁথা ৰছীডালৰ দৰে মজবুত হ'ব। প্ৰথমে মন কৰিব, আপোনাৰ বন্ধুজনে বা আপোনাৰ ভাল লগা ব্যক্তিজনে আপোনাৰ হাঁহিৰ পিছত থকা বেদনাখিনি বুজি পায়নে? দ্বিতীয়তে, আপোনাৰ খংটোৰ পিছত লুকাই থকা তেখেতৰ প্ৰতি অগাধ মৰমখিনি বুজিবলৈ যত্ন কৰিছেনে? আৰু শেষত, আপোনাৰ মৌনতাত মুখৰ হৈ থকা হৃদয়খন তেওঁ বাৰু জুমি চাইছেনে? এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ যদি আপুনি ধনাত্মক হিচাপে পাইছে, তেন্তে নিশ্চিত হৈ আগবাঢ়ি যাওক। তেখেততকৈ ভাল হৃদয়ৰ লগৰী আপোনাৰ বাবে আন কোনো হ'ব নোৱাৰে। ৰাধে ৰাধে।